নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে ৰূপহী অসমৰ ৰংমন ইউটিউব চেনেললৈ। বন্ধুসকল, এই গোটেই পৃথিৱীখন বিনিময়তে গোটেই দুনিয়াখন চলি আছে। তো বন্ধুসকল, জীৱনত বহুত কৰিছোঁ, বহুত কিবা কিবি হেৰুৱাইছোঁ, কি পাইছোঁ কি নাপাইছোঁ সেইটো মই জানো, আৰু সকলোৱে নিজৰ নিজৰ কথাবিলাক নিজে নিজে জানে। তো যিমান যি হ'লেও ভাগৰা নাই, জীৱন হেৰুৱা নাই, সেইবাবে আকৌ নতুনকৈ কিবা এটা আৰম্ভ কৰিছোঁ। সেইবাবে ভাবিলোঁ আপোনালোককো দেখাওঁ। আপুনি আৰু মই এটা উদাহৰণ, বাকী সাৰা দুনিয়া পুৰণ হৰণ। এই পুৰণ হৰণৰ মাজেৰেই আমি চলি যাব লাগিব। নতুনকৈ কিবা এটা আৰম্ভ কৰিছোঁ, তাকে অকণমান আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। আগতীয়াকৈ কৈছোঁ, যিটো দেখাবলৈ গৈ আছোঁ আপোনালোকৰ কমেণ্টসমূহ খুব জৰুৰী। আপোনালোকে যদি কমেণ্ট দুই এটা দিয়ে তেতিয়াহ'লে নিশ্চয়কৈ ভাল লাগিব, যে কিবা এটা কৰিব পাৰিছোঁ, আশীৰ্বাদ বুলি ভাবিম আপোনালোকৰ কমেণ্টবিলাক। তো বন্ধুসকল, আহক পলম নকৰোঁ, তেনেহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। খুব বহুত কিবা কিবি কৰিছোঁ, ছাকচেছ হোৱা নাই, তথাপিও ভাগৰি যোৱা নাই, কৰিবলৈ চেষ্টা কৰি আছোঁ। জীৱনটো থকা মানে কিবা কিবি যি পাৰোঁ কৰি যাম, কৰ্মটো কৰিবই লাগিব, কিবা নহয় কিবা এটা। ছাকচেছ হওঁ কি নহওঁ সেইটো পাছৰ কথা, কিন্তু কৰ্ম কৰিবই লাগিব। জীৱন জিন্দা জুম কৰি দিছে কামুৰিছে।
লোকেল মুৰ্গীও আছে 2জনী, মানে 2টা খাবলৈ আনি থৈছোঁ, 3জনী আছে। সিটোৰ পৰা জেৰুৱা দি আছে। আম আনি থোৱা আছে, আমো খাম এতিয়া। বনাই থৈছে নেকি চাওঁ, সিহঁতি ভাত আছে, চব্জিও আছে অকণমান। এনেধৰণে মোৰ আছে 2-3জন ভাইও আছে লগত, সিহঁতে কামো কৰি আছে। এনেকৈ গোটেই পুখুৰীটো আপোনাৰ এইটো 8 বিঘাৰ পুখুৰী, মানে পুখুৰীটো এয়া জেৰুৱা দি দিয়া হৈছে চাইডে চাইডে। ইয়াত নেট লগোৱা হ'ব। অনু বুজিছ? হা লাগ ধুনীয়াকৈ কোৰমা ভৰিত লাগিব চাবি। দাদা লাগিছ? শিয়াল এই নেগু নাইকিয়া শিয়াল, এইটো আমাৰ নেগু নাইকিয়া শিয়াল। দীপ কালে নাহিলে নি? এয়া পুখুৰীতে আমাৰ হাঁহো চৰি আছে। প্ৰায় এতিয়া প্ৰথম কাৰণে প্ৰায় 100 পিচ, মানে 100জনীমান হাঁহ ভৰোৱা হৈছে। হাঁহখিনি চৰি আছে, খুব ভাল লাগে চাই। এই কেইটামান সৰু সৰু পোৱালি আছে, সিহঁতকেইটা গঁৰালতে ভৰাই থোৱা আছে। ভাল লাগে, মই এইবিলাক কৰি ভাল পাওঁ, এইবিলাকেই কৰি থাকোঁ। সিহঁতক চাই ভাল লাগে, সিহঁতৰ লগত সময়বিলাক অতিবাহিত কৰিও খুব ভাল লাগিছে এইকেইদিন। তো বন্ধুসকল, ভিডিঅ'টো কেনেকুৱা পালে জনাব কমেণ্ট কৰি। আৰু আপোনালোক যদি কোনোবা মোৰ চেনেলত নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। মানে এনেকুৱা ধৰণৰ ভিডিঅ' বুলিয়ে নহয়, মোৰ যি মন যায় মই তাকে ভিডিঅ' দি দিওঁ। মোৰ কেতিয়াবা কিবা প্ৰগ্ৰেম থাকিলেও, কবিতা হ'লেও ভিডিঅ'কে দি দিওঁ, মানে যিটো চলি থাকে। কোনো ধৰণৰ ব্লগ বুলি বা এণ্টাৰটেইনমেণ্ট কিবা বুলি নহয়। তো আপোনালোকে চেনেলটোক যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।